হেল্ল' নমস্কাৰ উন্নতি ভিডিঅ' লগা আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যাম আমাৰ ওচৰতে থকা গংগা যমুনা ৰিজৰ্টলৈ। চলাটো পিন্ধি লওক। তো পিন্ধি ল'লোঁ চলা। তো বলক ভিডিঅ'টো বলক যাওঁ লওক। উঠ মাই বসন্তি চলো यस चलो बसंत का सल्तमिनी बाजार देखे चारी दिलाबो मिथुन दर फाइट देखे दंस मारिबो। मेरे साथ जाएगा ये गोरिल्ला बंदर, ये गोरिल्ला जाएगा मेरे साथ। तो चलो वीडियो को शुरू करते हैं। तो আমি যাই আছো আজি গংগাৰ যমুনা ৰিজৰ্ট। रास्ताखनी चाबो नेकी फुटिया रास्ता फुटिया पर। ये देखो यहाँ पर बहुत सारे लोगों को दफनाया जाता है। यहाँ पर फूड बहुत मिलता है। ये यहाँ पर देखो ये एक है लाल कपड़ा, ये फूड होता है। तो चलो कल अगर पे लग पाइছো। तो भिडिओ स्किप नकरो चाই থাকিব कारण नतुनके आइছো यूट्यूब जगतत। तो भिडिओ चाबो आरो অলপ ঘৰচলি বুলি। এটা বেয়া খবৰ, মোৰ লগত আহাজনৰ কালি এক্সিডেণ্ট হৈ গ'ল। কালি ভিডিঅ'টো বনোৱা নহ'ল, আজি মই আহি গ'লোঁ বনাব। ভিডিঅ'টো আপোনালোকক দেখাব লাগিব, আহক যাওঁ। তো গাইজ এতিয়া জাগৰা পালোঁ। জাগৰা ৰাস্তাটো ইমান বেয়া হৈছে গাইজ, আৰু জাগৰাৰ পৰা একে সমান আছে, বেলহৰ পৰা জাগৰা যিমান সিমানেই আছে। ৰাস্তা চাওকচোন, ৰাস্তা চাওক। তো গাইজ আমি জাগৰা পাৰ হৈ কি বা পালোঁ এই নাম নাজানো, তথাপিতো ৰাস্তা চক না কি সুন্দৰ ৰাস্তা। জাগৰাৰ পৰা পাৰ হৈ এই ৰাস্তা কি সুন্দৰ ৰাস্তা গাইজ চক। এই ধাননি পথাৰ পুৰা সেউজীয়া হৈ আছে গাইজ চক। কিয় নাজাৰা গাইজ, মোৰ বাচন্তি খান লৈ আহিছোঁ গাইজ চক। দকতে অলপমান আগত লগ পাই আছোঁ। তো গাইজ ইয়াৰ পাম বেছি দূৰ নাই। যি গৰম দিছি ভাই, একদম পুৰা ফাটে দিছি গাইজ। তামাম গৰম ভাই, তামাম গৰম এই ৰ'দত গাইজ। চাব পাৰে কোৱালিটিটো ভালকৈ অহা নাই গাইজ, ৰ'ব এক মিনিট। তো গাইজ আমি গংগা যমুনা পাৰক আহি পালোঁ। এইখনেই হৈছে গংগা যমুনা। এইবাৰ দি সোমাই তামাম ৰাস্তা বেয়া গাইজ। গংগা যমুনা ৰিজৰ্ট। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গাইজ। আমি আহিছোঁ গংগা যমুনা ৰিজৰ্ট। আগতে আহি পোৱা নাছিলোঁ, এই ফাৰ্ষ্ট। নো মাস্ক নো এণ্ট্ৰি গাইজ। এইখানে হৈছে গংগা যমুনা পাৰ্ক। বলকতে ভিতৰত লগ পাই আছোঁ। তো গাইজ আমি মেইন লোকেশ্যন আহি পালোঁ, চাই থাকক। এইখন এইপিনেদি সোমালোঁ। ভিউ চক না গাইজ, ভিউ চক, ভিউ চক হে। তো গাইজ বেয়া গৰম দিছি। আমি ইয়াতে অলপমান গাছৰ তলত জিৰাই আছোঁ গাইজ। যি গৰম ভাই, চব বুকিং খেলা গাইজ, চব বুকিং। চাব পাৰে সেইকেইটা ঘৰ চব বুকিং গাইজ। ঘৰকেইটা পালে অলপমান ভাল লাগিলে হয়। হ'ব দিয়ক, ইয়াতে জিৰাইছোঁ, মুঠতে আহিছোঁ না। তো গাইজ আহি কিনে বেয়া লগা নাই, কি সুন্দৰ ধুনীয়া পৰিৱেশ। আহি কিনে বেয়া লগা নাই, আপোনালোকেও আহিব পাৰে। আমাৰ বেলহৰ পৰা বেছি দূৰ নহয়, 8-10 কিলোমিটাৰমান হ'ব। আমি চাইকেল মাৰি আহিছোঁ ইয়াত। তো আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰে। প্লেচ বঢ়িয়া প্লেচ আছে।
তো গাইজ মই আমাৰ ইউটিউবাৰ এজন বিশাল কাশ্যপ তেওঁ আহিব পৰা নাই। তেওঁ এক্সিডেণ্টত অলপমান এক্সিডেণ্ট হৈছে কালি, সৰু সুৰা এক্সিডেণ্ট, বেছি ডাঙৰ নহয়। সেইকাৰণে আহিব পৰা নাই। তো ইয়াত এইটো পুখুৰীত গা ধুব পাৰিহে গাইজ। কি সুন্দৰ চক না, পানী চক না গাইজ, ভিউ চক হে, কি মজা ভিউ। তো গা ধুবাৰ মন গৈছে, এনে ঘৰত খালত গা ধুং না, সেইকাৰণে অলপমান খালত গা ধুবাৰ ইচ্ছা গৈছে দিয়ক। চক না গাইজ। তো গাইজ ইয়াতে সোমাব লাগিলে কিন্তু টিকেট কাটিব লাগিব দিয়ক। এই টিকেট আমি কাটিছোঁ, আমি 5জন 20 টকাকৈ লৈছে, এজনৰ 20 টকাকৈ গাইজ। তো ইয়াত সোমাব লাগিলে 20 টকাকৈ লাগিবই দিয়কচোন। ধুনীয়া প্লেচ, ভাল লাগে আহি, মনটো অলপমান ভাল লাগে, সেইকাৰণে 20 টকাকৈ লৈছে। আৰু ঘৰা চৰা আছে ৰ'ব, দেখাম পাৰোঁ যদি। গাইজ এখন সৰু দলং পাইছোঁ গাইজ, এখন দলং গাইজ, চাব পাৰে। এইখানে হৈছে গংগা যমুনা ৰিজৰ্ট গাইজ। লাহে লাহে নিব লাগিব গাইজ। গাইজ চক নেকি, চক এনেকৈ এইখন সজাই থৈ অহা হৈছে গাইজ। এইটো মানুহ বুলি ভাবিছিলোঁ, মানুহ কিন্তু নহয় ধৰক, মানুহ বুলি নাভাবিব আৰু। গাইজ চক নাই কেনেকৈ মুখ মেলি আছে, জান কাৰোবাক খাব হে গাইজ, চকচোন। আই লাভ গংগা যমুনা গাইজ। ফটো উঠিম ৰ'ব গাইজ, ইয়াতেও ফটো উঠিব লাগিব। তো গাইজ ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক। আৰু এখন দলং পাইছোঁ ৰ'ব আগত, ৰ'ব দলংখনৰ কলিং যাই লওঁ ৰ'ব গাইজ। এলাখনত ফটো উঠিব লাগিব, ইনষ্টাগ্ৰামত পাব ফটো। কি সুন্দৰ পৰিৱেশ গাইজ, ইয়াত আহিলে আপোনালোকৰ মন ভাল হৈ যাব, চাব পাৰে কি সুন্দৰ নাজাৰা। আৰু এখন দলং পাইছোঁ গাইজ, অলপ আগত লগ পাইছোঁ। তো গাইজ এটা ছাগাল দেখি আছোঁ ৰ'ব, ছাগালটো চাব, কি ধুমা ছাগাল, চক না দেখছি না কেনে গাইজ। কাষক লেন গেলিয়ে চাব দিয়ক এতিয়া, এই চক হে, কি ধুমা ছাগাল হে গাইজ, বেয়া খেদছি দিয়ক এতিয়া। তো গাইজ চক, মই ক'ত উঠি আছোঁ, চকচোন একবাৰ গাইজ। উঠি মজা লাগছি দিয়ক, নুঠো দিয়ক আৰু ইয়াতে উঠিছিলোঁ হে গাইজ, সৰু চলিৰ কিন্তু মই উঠছোঁ দিয়ক। বেয়া লগা নাই উঠি, আপোনালোকক উঠাই দিব যদি আহি একে গাইজ, আপোনালোকক উঠাই দিব। তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইবটো কৰিব। আৰু আজিৰ ভিডিঅ' এইখিনি আছিল, লগ বাই। ঘৰৰ পৰা আলো ঠিকে, মাছ ৰাস্তাত বাইকে মাৰিলা খুন্দা পৰি থাকিলোঁ ৰাস্তাৰ মাজতে। লগৰ ল'ৰা এটাই থৈ গ'ল ঘৰত, তাৰপিছত অলপ ভৰিখন কিবা অলপ হৈছে, হাৰা চাৰা আছে নাই ভিতৰত ক'ব নোৱাৰোঁ। আৰু ভাঙিলেও কথা নাই, ব্ৰইলাৰ হাৰা হ'লেও লাগে দিম, কি আছে আৰু হাৰাহে এতলা। তো এটা ভিডিঅ'ৰ কাৰণে ইমান কষ্ট কৰিছোঁ, তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। ভিডিঅ' কৰিব যে অৱস্থা চাওক, এই অৱস্থা এটা ভিডিঅ'ৰ কাৰণে হৈছে মাত্ৰ।